BJP Sarkar go back. BJP Sarkar go back. Manipur CM go back. Manipur CM go back. We want justice. We want justice. No justice, no rest. No justice, no rest. Tribalism long live. Tribalism long live. Tribalism long live. No justice, no rest. No justice, no rest. And Biren Singh down. And Biren Singh down. And Biren Singh go back. Neda chairman go back. Neda chairman go back. Neda chairman down. Narendra Modi. মারামারি কাটাকাটি অকল ইটো নহয় আমি সোশ্যাল মিডিয়াত আমি দেখি পাইছো কুকি ইছলামী আমাৰ শিষ্যসকলক ধাৰণা বুজিছে অত্যাচাৰ কৰা ৰেপ কৰা আমি পিছ কাৰণে এইটো বহুত লাজত কথা লাজতীয় কথা পিছ কাৰণে হ'বলৈ গৈছে এনেকুৱা সেন্ট্রাল গভর্নমেন্ট স্টেট গভর্নমেন্ট যে মণিপুরত more than 70 days going to be 100 days অলপ 2 সপ্তাহ মান পিছত তো 100 days হৈ যাব তার পিছত গভর্নমেন্ট অফ ইন্ডিয়া আন্ডার দ্য লিডারশিপ অফ নরেন্দ্র মোদি under the leadership of N. Biren Singh, Chief Minister of Manipur, aro amar NEDA Chairman Dr. Himanta Biswa Sharma, এই যে ethnic cleansing, তাতে যে মারামারি হয়েছে, ঘর জ্বলা হয়েছে, মার্ডার হয়েছে, 100 জন মান এতিয়া লাইফ তাতে গুচি গ'ল, তাৰ পিছতো এতিয়া পিচ টু ৰেষ্টৰ কৰিব পৰা নাই। এইটো আৰু ইন আ মেইন টাইম ইমান দিনৰ পিছতো প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়ায়ে এইটো ইনচিডেণ্টত এটা চকু দিয়া নাই। এই ক্ষেত্ৰত আমি এতিয়া প্ৰটেষ্ট কৰিছোঁ আৰু এই প্ৰটেষ্ট কৰাটো আমি এটা মেছেজ দিব বিচাৰোঁ যে আমাৰ ট্ৰাইবেলসকলৰ নৰ্থ ইষ্ট ব্ৰাদাৰ্ছ ছিষ্টাৰসকলৰ গ্লোবেল লেভেলত আমাৰ এতিয়া ইমান লাজ কৰিব নালাগে। কিয় এইটো ইনচিডেণ্ট হৈছে, যদি মে 3 তাৰিখ আগত পৰা নহ'লে মে 3 তাৰিখ পিছত গভৰ্ণমেণ্ট অফ ইণ্ডিয়া যদি মণিপুৰ ইছ্যু কাৰণে ইণ্টাৰেষ্ট দি কিনি ৰিচল্ভ কৰিব বিচাৰে তেতিয়াহ'লে এইটো ইনচিডেণ্ট নাথাকিলে হয়। কিন্তু গভৰ্ণমেণ্ট অফ ইণ্ডিয়া ইগনৰেঞ্চ নেগলিজেঞ্চ টুৱাৰ্ডছ দ্য নৰ্থ ইষ্ট ব্ৰাদাৰ্ছ, negligence towards the Kuki tribes in Manipur, এইটো কাৰণে এইটো ইনচিডেন্টটো হৈ গৈছে। আমি ক'ব বিচাৰোঁ যোনটো এইটো একটো বিয়াকে হৈছিলে এইটো ইমিডিয়েটলি হাইয়েষ্ট লেভেল পানিছমেণ্ট দিব লাগে আৰু গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এইটো ৰিচল্ভ যদি কৰিব নোৱাৰে তেতিয়াহ'লে আমি নৰ্থ ইষ্ট পৰা এটা ডাঙৰ আন্দোলন যিটো আহি যাব। এইটো আজিকালি মণিপুৰ কথা নহয়, ইট ইজ নট এবাউট দ্য ষ্টেট অফ মণিপুৰ নাও, ইট ইজ এবাউট দ্য এণ্টায়াৰ নৰ্থ ইষ্ট ষ্টেট। 7 ষ্টেটৰ এইটো ইনচিডেণ্ট হৈ থাকিব পাৰে, কিন্তু গভৰ্ণমেণ্টে কেতিয়াই ভালকৈ একশ্যন নলয়, কেতিয়াও ভালকৈ ৰিজল্ভ মেইন প্ৰব্লেম পলিটিকেল ইছ্যু হওক যি হওক এইটো ৰিচল্ভ কৰিব নিবিচাৰে। 1 বছৰমান আগত আমাৰ কাৰ্বি আংলং পৰা এজন চিনথং কনষ্টিটুৱেঞ্চি তাত কনষ্টিটুৱেঞ্চিৰ পৰা এজন ছোৱালীয়ে ৰহাত তাতে পঢ়িব গৈছিলে। পঢ়িব যোৱা সময়তে তাতে এজন নন ট্ৰাইবেলছ ফেমিলিয়ে তাক জ্বলাই দিছে, কিন্তু এতিয়া পানিছমেণ্টটো জাষ্টিছটো একো পোৱা নাই। এইটো কাৰ্বি আংলং অট'নমাছ কাউন্সিল কাৰণে মই ক'ব বিচাৰোঁ চমিলা যোনটো কেছেছ এইটো কেছ ৰিচল্ভ কৰাটো অকল ষ্টাচু বনোৱাটোতো ৰিচল্ভ নহয়। ইন দ্য নেম অফ লেট চমিলা ৰংহাংপি তাৰ কাৰণে অকল সৰু মৰু স্কুল বনাওঁ এইটো ৰিজল্ভ কৰা নহয়। মেইন ৰিজল্ভ চল্ভ কৰিব বিচাৰে যদি আমি কিয় ডিমাণ্ড কৰি আছোঁ এইটো ভালকৈ চাব লাগে, এইটোৱে মই ক'ব বিচাৰোঁ। আজি অকল কাৰ্বিবিলাক নহয়, কুকিবিলাক আমাৰ লগত ইয়াত আছে এই প্ৰটেষ্ট ধাৰণা ছিটিঙত।
আৰু মণিপুৰী সকলো আছে আৰু কুকি ৰেংমা নাগা সকলো এতিয়া আহি আছে আৰু মেক্সিমাম আমাৰ কাৰ্বি সকল ইয়াত প্ৰটেষ্টত এতিয়া আছে হাৰ্ডলি আমি 3 ঘণ্টামান ইয়াত বহিম 3 ঘণ্টামান আমি পাৰ্মিট পাইছোঁ DC অফিচ পৰা এইমতে আমি ইয়াত বহিম আৰু আজি DC প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া আৰু গভৰ্ণৰ কাৰণে আমি মেমৰেণ্ডাম দিম থ্ৰু দ্য DC অফ ইষ্ট কাৰ্বি আংলং আজি আমি কৰিম এতিয়া আমাৰ চেণ্ট্ৰেল কমিটি প্ৰেচিডেণ্ট APHLC প্ৰেচিডেণ্ট জয় কাঠাৰ ছাৰ অলপ পিছত আহি আছে এই হ'ব আমি প্ৰেচিডেণ্টত মেমৰেণ্ডামো দিম প্ৰাইম মিনিষ্টাৰ DC থ্ৰুতে আমি সাবমিট কৰি দিম এইটোৱে हम तो हिंदी में बोलेंगे इंग्लिश में बोलेंगे তাৰমানে আমি ইয়াত একতা হৈছোঁ আমি যেনিবা জানে যে মণিপুৰত কি চলি আছে 2 মাহ হৈ গ'ল আৰু তাতে ৰিচেণ্টলি মানে মে' মাহৰ ঘটনা হোৱাটো ৰিচেণ্টলি এতিয়া 2 মাহ পাছতে ওলাইছে আৰু কেনেকুৱা ঘটনা ঘটিছে চবেই জানে আমি ছ'চিয়েল মিডিয়াত চবেই দেখিছে ভিডিঅ' কেনেকুৱা মানে আমাৰ মনটো ইমান বেয়া লাগে মানে কি কয় it seems like your blood is boiling inside because two women they were openly forcefully by some goons they those military people they openly asked them to remove their clothes paraded openly naked and then gang rape in front of so many witnesses and the government did not take any action on that even after 2 months even though FIR was launched after a couple of days of that incident. So here we are standing, the tribal community, we strongly condemn that action and then we are opposing why the government did not take any action. Rest of the things my friend would like to share. And I'm from sorry? Any position? Position, yeah, I'm a law, master in law. मैं मारियो तथा सही कार्बी आंगलों का सेक्रेटरी हूँ फिलहाल आज यहाँ पे हम लोग सॉलिडारिटी दिखाने के लिए आए हैं जो हमारा 2 बहनों के साथ मणिपुर में जो गलत हुआ है उसके बारे में मीडिया में सोशल मीडिया में वायरल हुआ बहुत लोगों ने उस वीडियो को देखा जब लोगों ने वीडियो को देखा उनको ये महसूस हुआ है कि हमारा देश में जो हो रहा है वो गलत हो रहा है तो हमारा इस कार्बी आंगलोंग में भी उस वीडियो को देख के बहुत सारे जनजातियों ने विरोध किया उसके पहले वो वीडियो वायरल होने के पहले लोगों को पता नहीं था मणिपुर में क्या चल रहा था वो वीडियो वायरल होने के बाद लोगों को ये एहसास हुआ है कि हमारा देश में एक स्टेट मणिपुर में जो हो रहा है ये बहुत गलत हो रहा है जनजाति लड़ाई में औरत वुमेन्स को हथियार में इस्तेमाल करके लोगों ने एक दूसरे को लड़ाई में औरत को हथियार के रूप में इस्तेमाल करके वहाँ काम हो रहा है बोल के लोगों को पता चलने लग गया सारे देशवासियों को तो आज कार्बी आंगलोंग में जितना भी ट्राइबल्स और जो लाइक माइंडेड पर्सन जो सिटीजन्स ऑफ इंडिया लोग आज एक इकट्ठा होके उसके खिलाफ जो हमारा 2 बहनों के ऊपर जो अत्याचार हुआ है उसके खिलाफ आवाज़ उठाने के लिए हम आज इकट्ठा हुए हैं और मैं 1-2 बातें मणिपुर गवर्नमेंट से पूछना चाहते हैं क्या मणिपुर गवर्नमेंट मणिपुर चीफ मिनिस्टर बीरेन सिंह जी उसको ये पता नहीं है कि वो मणिपुर का केयरटेकर है क्या परिवार में क्या होता है बड़ा लड़का होता है छोटा भाई होता है बहन होता है भाई होता है माँ पिताजी होते हैं हमारा माँ पिताजी सेंट्रल गवर्नमेंट है और हमारा भाई बीरेन सिंह जी है लेकिन वो अपना जिम्मेदारी क्यों नहीं समझ रहा है वो क्या आज मणिपुर का इस हालत